হিমাশ্ৰী শইকীয়াই ক'ব গম পাইছেনে নাই এতিয়া তোমালোকে সৌৰজগত কাক কয় তোমালোকে শুনিছানে নাই শুনিছা এতিয়া আমাৰ মই কেইটামান সৌৰজগতৰ বিষয়ে আমাৰ হিমাশ্ৰী শইকীয়াই তোমালোকে কেইটামান কথা ক'ব তোমালোকে শুনিবা এতিয়া তুমি কোৱাচোন সৌৰজগত কাক বোলে ধুনীয়া হৈছে চাপৰি এটা বজাই দিয়া কি বুলি ক'লে হিমাশ্ৰী শইকীয়াই কি বুলি ক'লে কি ক'লে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ আৰু ইয়াৰ উপগ্ৰহবোৰকে কি বুলি কোৱা হয় সৌৰজগত বুলি কোৱা হয় বুজি পালানে তোমালোকে সৌৰজগত কাক কয় বুজি পালা তাৰপিছত সৌৰজগতৰ একেবাৰে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি সৌৰজগতৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি ক'লা কি ক'লে বৰকে কোৱা কি ক'লে বুধ গ্ৰহ সৌৰজগতৰ একে সূৰ্যৰ ওচৰতে থকা গ্ৰহটোৰ নাম কি গ্ৰহ বুধ গ্ৰহ তোমালোকে বুধ গ্ৰহটো দেখিছানে আৰু এই বুধ গ্ৰহটো কাৰ চাৰিওফালে ঘূৰি আছে সূৰ্যৰ চাৰিওফালে ঘূৰিছেনে নাই হ'লনে তাৰপিছত কোৱা সৌৰজগতৰ একেবাৰে সৰু গ্ৰহটোৰ নাম কি ক'লে সৌৰজগতৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ আৰু সৌৰজগতৰ একেবাৰে সৰু গ্ৰহটোৰ নাম কি বুধ গ্ৰহ তোমালোকে এতিয়া হিমাশ্ৰী শইকীয়ালৈ এটা চাপৰি বজাই দিয়া তাৰপিছত শুনা সৌৰজগতত থকা গ্ৰহ কেইটাৰ নাম তুমি ক'ব পাৰিবানে কোৱাচোন এটা এটাকে ক'বা ধুনীয়া কি ক'লে বৰকে কোৱা কি ক'লে বুধ গ্ৰহ কি ক'লে তাৰপিছত ধুনীয়া বুজি পালানে তোমালোকে এতিয়া গ্ৰহকেইটাৰ নাম বুজি পালা বৰকে চবে কোৱাচোন কি কয় বৰকে কোৱা বুধ গ্ৰহ তাৰপিছত কি ধুনীয়া পাৰিছানে তাৰপিছত তোমালোকে কোৱাচোন সৌৰজগতৰ কোনটো গ্ৰহত আমি থাকো কোৱাচোন কি গ্ৰহত আমি কোনটো গ্ৰহত বসবাস কৰো ধুনীয়া কি কোনটো গ্ৰহত আমি থাকো এটা বজাই দিয়া পৃথিৱী আন এটা পৃথিৱী গ্ৰহটোৰ আন এটা নাম কি পৃথিৱী কি গ্ৰহ বুলি কোৱা হয় ঘৰতে কোৱা কি কয় নীল গ্ৰহ কি বুলি কয় কিয় কোৱা হয় নীল গ্ৰহ কিমান শতাংশ পানী আছে 71% কি আছে আৰু 29% মাটি আছে ধুনীয়াকে চাপৰি এটা বজাই দিয়া পৃথিৱী আমি থকা সৌৰজগতৰ আমি বসবাস কৰা গ্ৰহটোৰ নাম হৈছে কি নীল গ্ৰহ হয়নে না পৃথিৱী হয়নে না পৃথিৱীক আমি নীল গ্ৰহ বুলি কিয় কওঁ পৃথিৱীৰ 71% মানে 71% কিহে আগুৰি আছে পানীৰে আগুৰি আছে সেইকাৰণে আমি পৃথিৱীখনক নীলা দেখো না সেইকাৰণে পৃথিৱীখনক নীলা দেখো কাৰণে পৃথিৱীখনক কি গ্ৰহ বুলি কোৱা হয় নীল গ্ৰহ গম পাইছে না এতিয়া তোমালোকে আৰু এটা কথা
জানিবা শুনিব মই শুনিম হিমাশ্ৰী শইকীয়া শুনিবা পৃথিৱীখনক কোনে সেউজীয়া কৰি ৰাখে ভালকে কোৱা ধুনীয়া চাপৰি বজাই দিয়া আমাৰ পৃথিৱীখনক সেউজীয়া কোনে কৰি ৰাখে সেউজীয়া ঘাঁহ বনে সেইটো আৰু ধুনীয়াকৈ ক'ব পাৰিবা নহয় কোৱা ভালকে কোৱা পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোকে কি বুলি কোৱা হয় মাটি কি বুলি কয় পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোকে মাটি বুলি কোৱা হয় আৰু এই মাটিৰ ওপৰ ভাগতে গছ গছনি নানা ধৰণৰ গছ গছনি ঘাঁহ বন গজে নে নগজে গছ গছনি ঘাঁহ বনৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণে আৰু সেই গছ গছনি ঘাঁহ বনৰ পাত সেউজীয়া আৰু সেই সেউজীয়া পাতে আমাৰ পৃথিৱীখনক কি কৰি থাকে সেউজীয়া কৰি থাকে বুজি পালানে সৌৰজগতৰ একেবাৰে দূৰত থকা গ্ৰহটোৰ নাম কি কি ক'লে চাপৰি এটা বজাই দিয়ে সৌৰজগতৰ একেবাৰে ডাঙৰ গ্ৰহটোৰ নাম কি গ্ৰহ ক'লে ধুনীয়াকৈ চাপৰি বজাই দিয়ে কি গ্ৰহ বুলি ক'লে সৌৰজগতত থকা ৰঙা গ্ৰহটোৰ নাম কি গ্ৰহ ৰঙা যিটো ৰঙা গ্ৰহ ধুনীয়া কি গ্ৰহ বুলি ক'লে চাপৰি বজাই দিয়া আমাৰ সৌৰজগতত থকা ৰঙা গ্ৰহটোৰ নাম কি তাৰপিছত তোমালোকে কোৱাচোন সৌৰজগতত থকা আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি গ্ৰহ ধুনীয়া গ্ৰহকে কোৱা কি গ্ৰহ শুক্ৰ গ্ৰহ সৌৰজগতত থকা আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি শুক্ৰ গ্ৰহ চাপৰি এটা বজাই দিয়া সৌৰজগতত থকা আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি ধুনীয়া গ্ৰহকে কোৱা কি গ্ৰহ শনি গ্ৰহ সৌৰজগতত থকা আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি বুলি ক'লে ধুনীয়াকৈ চাপৰি এটা বজাই দিয়া বুজি পালানে তোমালোকে পাইছানে নাই তাৰপিছত তোমালোকে পৃথিৱী হৈছে সৌৰজগতত থকা কেই নম্বৰ গ্ৰহ কেই নম্বৰ কোন 3 নম্বৰ ধুনীয়া কেই নম্বৰ গ্ৰহ বুলি কৈছে চাপৰি এটা বজাই দিয়া সৌৰজগতত আমি থকা পৃথিৱীখন সৌৰজগতত কেই নম্বৰ গ্ৰহ 3 নম্বৰ পৃথিৱীৰ নিজা তাপ আৰু পোহৰ আছেনে আছে জানো নাই কি নাই হয়নে নহয় আৰু পৃথিৱীখন সূৰ্যৰ কি কৰে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে হয়নে নহয় বুজি পাইছানে কোন সেইটো ক'ব পাৰিবা নে যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে ইংৰাজী বৰকে কোৱা ধুনীয়া চাপৰি এটা বজাই দিয়ে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ইংৰাজীত কি কৰে তোমালোকে শুনিলানে পৃথিৱীক ইংৰাজীত কি কয় দা আৰ্থ কি কয় ঘূৰি থকা মুখ ৰাউণ্ড দা ছান ধুনীয়াকৈ কৈছে শুনিলানে না বঢ়িয়া এতিয়া তোমালোকে হিমাশ্ৰী শইকীয়াৰ চাপৰি বজাই দিয়া তুমি কোৱা তোমাৰ ক্লাছ আছে নহয় হয়নে নহয় ইয়াৰ পিছত মই তোমালোকক আৰু কেইটামান কম বুজিছা সৌৰজগতৰ বিষয়ে আৰু কেইটামান কম এতিয়া তোমালোকে বুজি পালানে ইয়াৰ আগত আমাৰ হিমাশ্ৰী শইকীয়া আমাৰ বিদ্যালয়তে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা হিমাশ্ৰী শইকীয়া তোমালোকৰ সৌৰজগতৰ বিষয়ে ক'লে শুনিলানে নাই এতিয়া মই আৰু কেইটামান ইয়াৰ লগত যোগ কৰিম এই সৌৰজগতখন ক'ত আছে আকাশত আছে গম পাইছা না আকাশ কাক বোলে তোমালোকে জানানে ক'ত কাক বোলে আকাশ থিয় হৈ ক'বা কোনে ক'বা থিয় হৈ ক'বা চবে জানে নেকি কোনে কোনে পাৰে চাওঁ কোনে কোনে পাৰিবা আকাশ কাক বোলে
উঠি যোৱা যোনে যোনে পাৰা উঠা আকাশ কয় নোৱাৰা পাৰিবা ধুনীয়া কাক কয় তুমি নোৱাৰা আমি ওপৰলৈ চাই পঠিয়ালে যি দেখা পাওঁ তাকে কি বুলি কোৱা হয় আৰু আমি য'ত থিয় হৈ আছো সেইখন কি মাটি হয় নে নহয় পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোকে মাটি য'ত আমি বসবাস কৰোঁ সেইখিনি মাটি হয় নে নহয় আৰু পৃথিৱীত থিয় হৈ আমি ওপৰলৈ চালে যি দেখা পাওঁ তাক কি বুলি কোৱা হয় আৰু এই আকাশতে সৌৰজগতখন আছেনে নাই আৰু এই সৌৰজগতৰ মানে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা ৮টা গ্ৰহ আৰু ইয়াৰ উপগ্ৰহবোৰকে একেলগে কি বুলি কোৱা হয় সৌৰজগত তোমালোকে বুজি পালা পালানে নাই এতিয়া তোমালোকে আকাশখনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ আকাশখন দেখিছেনে নাই আকাশখনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ কি কি বাৰু জানানে এটা হৈছে দিনৰ আকাশ আনটো হৈছে ৰাতিৰ আকাশ হয় নে নহয় ইয়াত থকা সকলো বস্তু আমি দিনত দেখা পাওঁ জানো নেপাওঁ হয় নে নহয় দিনৰ আকাশত আমি কাক দেখা পাওঁ খালি সূৰ্য হয় নে নহয় কোনে আমাক তাপ আমাৰ গাত তাপ লাগি আছে নে নাই এই তাপটো কোনে দিছে আমি যে তুমি মোক দেখি আছা মই বস্তু পোহৰটো আমাক কোনে দিছে সূৰ্যই আমাক সূৰ্যই দিছে তাপ আৰু পোহৰ দিয়ে হয় নে নহয় sun gives us light and power গম পাইছে নাই সূৰ্যই আমাক কি দিয়ে তাপ আৰু পোহৰ দিয়ে হয় নে নহয় সেই দিনৰ আকাশত দেখা বস্তুটোৰ নাম কি সূৰ্য ইংৰাজীত চান বুলি কোৱা হয় গম পাইছেনে নাই আৰু এই সূৰ্যকে কেন্দ্ৰ কৰি গোটেই পৃথিৱীখন গোটেই সৌৰজগতখন কি কৰে ঘূৰি থাকেনে নাই বুজি পালা আকৌ এই গ্ৰহ নক্ষত্ৰবোৰ এই সূৰ্য আৰু গ্ৰহ নক্ষত্ৰবোৰৰ পাৰ্থক্য এতিয়া তোমালোকে কোৱাচোন জ্যোতিষ্কয় কাক বোলে জানানে শুনিছানে নাই শুনা মই কৈ যাম তোমালোকে কৈ যাম জ্যোতিষ্কয় কাক বোলে ৰাতিয়ে আছে জানো কিন্তু তৰা পৰিলে দেখো তৰা নিজৰ পোহৰ
আছে যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ আছে সেইবোৰ জ্যোতিষ্ককে নক্ষত্ৰ বুলি কোৱা আৰু নক্ষত্ৰৰ আন এটা নাম হৈছে কি তৰা সেই সূৰ্যৰ নিজা পোহৰ আছে নে নাই সূৰ্যৰ আন এটা নাম হৈছে নক্ষত্ৰ বা তৰা গম পাইছে সূৰ্যৰ আন এটা নাম কি কিয় সূৰ্যৰ নক্ষত্ৰ বা তৰা বুলি কোৱা হয় ক'ব পাৰিবনে কিয় কোৱা হয় সূৰ্যৰ নিজৰ কি আছে আছে কিন্তু যোনবাৰ পৃথিৱীখনক নক্ষত্ৰ বুলি নকয় কিয় পৃথিৱীৰ নিজৰ পোহৰ নাই চন্দ্ৰটো নক্ষত্ৰ বুলি নকয় কিয় নকয় চন্দ্ৰৰ নিজৰ পোহৰ চন্দ্ৰ কি পৃথিৱীৰ এটা উপগ্ৰহ আমি যে বসবাস কৰোঁ এই পৃথিৱীখনৰ এটা উপগ্ৰহ আছে এই উপগ্ৰহটোৰ নাম কি চন্দ্ৰ কি বুজি পালে নে চন্দ্ৰ কি চন্দ্ৰ আমাৰ চন্দ্ৰ মানে জোনবাই আমাৰ পৰা কিমান দূৰত আছে জানা জানো প্ৰায় 4 লাখ কিলোমিটাৰ দূৰত আছে কিমান কিলোমিটাৰ দূৰত আছে 4 লাখ ধুনীয়া বঢ়িয়া ভাবে জানা চাপৰি বজাই দিয়ে এই চন্দ্ৰৰ